নমস্কাৰ আসামিজ হেল্থ অফিচিয়েল চেনেললৈ স্বাগতম জনাইছোঁ মৰমৰ বন্ধু বান্ধৱীসকল আজি নতুন অসম চৰকাৰৰ চাকৰি আপডেট লৈ আহিছোঁ এই আপডেটটো গম পাইছে অংগনবাড়ীৰ তৰফৰ পৰা কেইটামান পোষ্ট মুকলি পাইছে অৰ্থাৎ অংগনবাড়ীৰ বাম্পাৰ ভৰ্তি চলি আছে যদি এইকেইটা পোষ্ট আবেদন কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব সকলোবোৰ ডিটেইলছ এই ভিডিঅ'টোৰ যোগে কৈ দিয়া হ'ব তাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলপ গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট পাই থাকিবৰ বাবে অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2022 ইয়াত দেখিব পাৰিছে ৱাৰ্কাৰ এণ্ড হেল্পাৰৰ পোষ্ট ভেকেঞ্চি মুকলি পাইছে অৰ্থাৎ কৰ্মী আৰু সহায়কৰ পোষ্ট মুকলি পাইছে ইয়াত দেখিব পাৰিছে ইচ্ছুক মহিলা পাৰ্টিৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে অৰ্থাৎ ইচ্ছুক মহিলা কেণ্ডিডেটসকলে এই পোষ্টকেইটা ফৰ্ম ফিল আপ কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাড়ী কেন্দ্ৰৰ নং আৰু নামটো দিয়া আছে তো ইয়াত দেখিব পাৰিছে এইকেইটা ইয়াৰ অংগনবাড়ী কেন্দ্ৰৰ নাম হয় এইকেইটা কেন্দ্ৰতে অংগনবাড়ীৰ চাকৰি মুকলি পাইছে তো এই কেন্দ্ৰকেইটা ভালদৰে চাই ল'ব কাৰণ কি এই কেন্দ্ৰৰে আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব তো আপুনি দেখিব পাৰিছে 14টা ইয়াত টোটেল কেন্দ্ৰ দিয়া আছে আৰু ইয়াৰ পিছত দেখিব পাৰিছে গাঁও পঞ্চায়তৰ নামো ইয়াত দিয়া আছে সো আপুনি গাঁও পঞ্চায়তটো ভালদৰে চাই ল'ব পাৰিব আৰু লগতে ইয়াৰ পদটোৰ নাম দিয়া আছে অৰ্থাৎ পোষ্টৰ নাম দিয়া আছে অংগনবাড়ী সহায়কৰ পোষ্ট মুকলি পাইছে এই সকলোবোৰতে অংগনবাড়ী সহায়কৰ পোষ্ট মুকলি পাইছে সো আপুনি এই অংগনবাড়ী কেন্দ্ৰকেইটা ভালদৰে চাই ল'ব এটা এটাকৈ ক'বলৈ গ'লে ভিডিঅ'টো লম্বা হ'ব সেইকাৰণে মই কৈ দিয়া নাই সো আপুনি ভিডিঅ'টো পজ কৰি অৰ্থাৎ ৰখাই পেলাই আপুনি ভালদৰে পঢ়ি চাই ল'ব যদি এই কেন্দ্ৰৰ আপুনি স্থায়ী বাসিন্দা হয় তেনেহ'লে এই পোষ্টকেইটা আবেদন কৰিব পাৰিব অৰ্থাৎ অংগনবাড়ী সহায়কৰ পোষ্টকেইটা আবেদন কৰিব পাৰিব ইয়াৰ পিছত ইয়াৰ যোগ্যতাসমূহ ইয়াৰ তলফালে দিয়া আছে সো প্ৰথমতে দেখিব পাৰিছে অংগনবাড়ী কেন্দ্ৰৰ অৰ্থাৎ ওপৰৰ যিকেইটা কেন্দ্ৰৰ নাম দিয়া আছে এইকেইটা কেন্দ্ৰৰ যদি আপুনি স্থায়ী বাসিন্দা হয় তেনেহ'লে এই পোষ্টকেইটা আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে এজ লিমিটটো 18 পৰা 44 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাড়ী কৰ্মীৰ পদটোৰ বাবে শিক্ষাগত অৰ্হতা তো আপুনি দেখিব পাৰিছে উচ্চ মাধ্যমিক অৰ্থাৎ এইচএছ পাছ হ'লে আপুনি এই পোষ্টকেইটা আবেদন কৰিব পাৰিব যেতিয়া আপুনি এই পোষ্টকেইটা আবেদন কৰিব ইয়াৰ লগত এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আৰু লগত মাৰ্কশ্বিট ইয়াৰ লগত গাঁঠি দিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাড়ী সহায়কৰ পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা কি লাগিব তো দেখিব পাৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLC অৰ্থাৎ 10 পাছ কৰিলে আপুনি এই পোষ্টকেইটা আবেদন কৰিব পাৰিব যেতিয়া আপুনি সহায়কৰ পোষ্টটো আবেদন কৰিব অৰ্থাৎ হেল্পাৰৰ পোষ্টটো যেতিয়া আপুনি আবেদন কৰিব সেই সময়ত আপুনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ পাছ চাৰ্টিফিকেট আৰু লগতে ইয়াৰ মাৰ্কশ্বিটখনৰ লগতে গাঁঠি দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত ইয়াৰ পিছত দেখিব পাৰিছে আবেদনকাৰী অৰ্থাৎ কেণ্ডিডেট গৰাকীয়ে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ল'ব লাগিব গাঁওবুঢ়া নহবা পঞ্চায়তৰ তৰফৰ পৰা আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ইয়াৰ লগত গাঁঠি দিব লাগিব যেতিয়া আপুনি আবেদন কৰিব তাৰ লগত গাঁঠি দিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ সিলেকশ্যন প্ৰচেছটো সো দেখিব পাৰিছে এইচএছ নহবা HSLC নহবা হাই মাদ্ৰাছা নহবা শতাংশৰ ওপৰত অৰ্থাৎ পাৰ্চেণ্টেজৰ ওপৰত ইয়াৰ বাছনি কৰা হ'ব ইয়াৰ পিছত দেখিব পাৰিছে বিশেষভাৱে সক্ষম লোকৰ বাবে 3% ইয়াত সংৰক্ষণ কৰা হৈছে ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাড়ী কেন্দ্ৰ স্থানত যদি আপোনাৰ বিবাহ হয় তেনেহ'লে সেই পোষ্টৰ বাবে বিবেচিত কৰা হ'ব আৰু যদি আপুনি সেই কেন্দ্ৰ স্থানত বিধৱা নহবা বিবাহ বিচ্ছেদ হোৱা মহিলা হয় তেনেহ'লে আপোনাক বিশেষভাৱে ৰেহাই দিয়া হ'ব ইয়াৰ পিছত দেখিব পাৰিছে 40%কৈ বেছি লোক থকা গাঁৱৰ অনুসূচিত জাতি জনজাতি চাহ জনজাতিৰ লোকসকলৰ বাবে আবেদন পত্ৰ দাখিল কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে আবেদন পত্ৰৰ লগত দিয়া প্ৰত্যেকখন ডকুমেণ্টছত আপোনাৰ সাইনটো থাকিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ ফৰ্মখন আপুনি কাৰ্যালয়ৰ পৰা আনিব লাগিব অৰ্থাৎ অফিচৰ পৰা আপুনি আনিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে যেতিয়া আপোনাৰ সাক্ষাৎকাৰ হ'ব অৰ্থাৎ ইণ্টাৰভিউ হ'ব সেই সময়ত আপুনি অৰিজিনেল ডকুমেণ্টছ লগত লৈ যাব লাগিব আৰু এই সাক্ষাৎকাৰৰ দিন সময় স্থান এই সকলোবোৰ মুখ্য সেৱিকা আৰু স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে লোৱা হ'ব ইয়াৰ পিছত দেখিব পাৰিছে বাছনি হোৱাৰ পিছত আপুনি 60 বছৰলৈকে কাৰ্যকাল কৰিব পাৰিব অৰ্থাৎ 60 বছৰলৈকে আপুনি চাকৰি কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন পুৱা 11 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত আপুনি কাৰ্যালয়ৰ পৰা আনিব লাগিব ইয়াৰ ফৰ্মখন আৰু ইয়াৰ লাষ্ট ডেটটো দেখিব পাৰিছে 14/7/2022 অৰ্থাৎ 14 জুলাই 2022 লৈকে এই পোষ্টকেইটা আবেদন কৰিব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে কেণ্ডিডেটজনে যেতিয়া এপ্লিকেশ্যন ফৰ্মখন সাবমিট কৰিব সেই ফৰ্মখনত যদি অসম্পূৰ্ণ হৈ থাকে নহবা ইয়াৰ চৰ্তসমূহ পূৰণ নহয় তেনেহ'লে আপোনাক কেনচেল কৰি দিয়া হ'ব অৰ্থাৎ নাকচ কৰি দিয়া হ'ব ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ সাক্ষাৎকাৰ অৰ্থাৎ ইণ্টাৰভিউটো চৰকাৰী নীতি নিৰ্দেশ অনুযায়ী লোৱা হ'ব তো দেখিব পাৰিছে এনেধৰণে ইয়াৰ চৰ্তাৱলীসমূহ দিয়া আছে সো আপুনি এই চৰ্তাৱলীসমূহ ভালদৰে পঢ়ি চাই ল'ব তো এই এডভাৰটাইজমেণ্টখন অৰ্থাৎ বিজ্ঞাপনখন আমাৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপুনি ডাউনলোড কৰি ভালদৰে পঢ়ি চাই ল'ব পাৰিব ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ দৰমহাটো দিয়া আছে দৰমহাটো দেখিব পাৰিছে অংগনবাড়ী কৰ্মী অৰ্থাৎ ৱাৰ্কাৰৰ বাবে 4,500 টকাকৈ ইয়াৰ মান্থলি দৰমহাটো পাব আৰু ইয়াৰ পিছত দেখিব পাৰিছে অংগনবাড়ী সহায়কৰ মান্থলি দৰমহাটো 2,250 টকাকৈ ইয়াৰ মান্থলি দৰমহাটো পাব অৰ্থাৎ হেল্পাৰৰ পোষ্টৰ বাবে 2,250 টকা ইয়াৰ মান্থলি দৰমহাটো থাকিব ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ অফিচটো দেখিব পাৰিছে শিশু উন্নয়ন প্ৰকল্প বিষয়া জুৰিয়া সংহত
শিশু উন্নয়ন প্ৰকল্প নগাঁও এই অফিচৰ পৰা আপুনি এই এপ্লিকেশ্যন ফৰ্মখন আনিব লাগিব 11 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত আপুনি এই ফৰ্মখন আনিব লাগিব আৰু তাতে আপুনি জমা কৰিব লাগিব আপুনি যেতিয়া এই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব তাৰ লগত আপোনাৰ পাছপোৰ্ট ফটোখন গাঁঠি দিব লাগিব তো বান্ধৱীসকল আজি আপডেট ইমানেই আছিলে আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বান্ধৱীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱা আশাতে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ।